এয়া মই খাৰ শাক বনাবৰ কাৰণে মেচিঙা পাত লৈছোঁ কেইটামান, এয়া লৈছোঁ ৰঙালাওৰ পাত, এয়া লৈছোঁ সজিনাৰ পাত আৰু অকণমান এয়া মই দালি লৈছোঁ। এইবিলাক মই আধা ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ। এয়া মই জলকীয়া লৈছোঁ 4টা, সৰুকৈ পিঁয়াজ কাটি লৈছোঁ, এয়া আদা নহৰু পেষ্ট আৰু এয়া লৈছোঁ 1 কাপৰ আধা কাপ কলৰ খাৰ। এইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ পাতখিনি। সজনাৰ পাতবিলাক যিহেতু সৰু, এইবিলাক কাটি লোৱা নাই, সৰু সৰুকৈ ছিঙি লৈছোঁ। এতিয়া মই এইখিনি কুকাৰত দি ল'ম। এতিয়া মই এইখিনি পাতখিনি কুকাৰত দি লৈছোঁ গোটেইখিনি। কুকাৰত দিলে যিহেতু সোনকালে হয়, সেইকাৰণে ইয়াতে মই এতিয়া দালিবিলাক দিছোঁ। জোখ অনুযায়ী পানী, ডাঙৰ গিলাচেৰে 1 গিলাচ পানী দিছোঁ। জোখ অনুযায়ী নিমখ, ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ। এতিয়া মই আদা নহৰুখিনিও দিছোঁ, জলকীয়া কেইটাও দিছোঁ। এতিয়া মই ইয়াতে ঢাকনিখন মাৰি দিম। এইখিনি মই ভালদৰে লৰাই দিম। এতিয়া মই ঢাকনিখন 2টা চিটিয়া হালধি মাৰি দিম। এতিয়া মই ঢাকনিখন এৰুৱাই লৈছোঁ। এইখিনি ভালদৰে লাৰি দিছোঁ। এতিয়া মই ইয়াতে কলৰ খাৰ 1 কাপৰ আধা কাপ এইখিনি ইয়াতে ঢালি দিছোঁ। এইখিনি ভালদৰে উতলাব লাগিব। খাৰখিনি দিয়াৰ পিছত ইয়াতে মই কলৰখিনি দেখুওৱা নাই, ভালদৰে উতলাই ল'ব লাগিব। ইয়াতে মই অকণমান কেঁচা আদা নহৰু পেষ্ট দি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই দিছোঁ। এয়া মোৰ খাৰৰ আঞ্জা হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।